গাইজ তো নেক্সট ভিডিঅ'টোত আপোনালোকে ইমান ধুনীয়া মৰম দিলে তো বহুত বেছি ভাল পালোঁ তো আজি এটা ভাবিলোঁ কি আৰু এটা নতুন ব্লগ বনাম বুলি তো মানে এতিয়া আমাৰ এনে গৈ আছোঁ অলপমান ৰাস্তাৰ পিনে না আংকুলৰ ঘৰত তো কি আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা পায় কমেণ্টত জনাব তো এতিয়া বলক যাওক যাই আছোঁ এতিয়া আংকুল এটা তাত তো গাইছ অলপমান জাম আছে এইবিলাক এৰিয়াতে তো গৈ আছোঁ বলক গাইছ আহি গ'লোঁ আংকুলৰ ঘৰত তো এইটো আংকুল আন্ধাৰ হৈ আছে এতিয়া আংকুলৰ ঘৰত তো এতিয়া আংকুলৰ ঘৰত যাম তো বলক দেখাই আছোঁ আপোনালোকক তো গাইছ এইটো আংকুলৰ ঘৰত আহি ফাৰ্ষ্ট আমি দেখা পালোঁ এজোপা নাৰিকল গছ তলফালে বহুত মানে ডাঙৰ আৰু তাৰ কাষতে আছে গোলাপ ফুল এজোপা বহুত ওখ গছডাল হৈছে তো দিনত হ'লে ভালকৈ দেখিলে হয় গাইজ মই আংকুলহঁতৰ ঘৰত আহি কিনে বহুত মানে ছাৰপ্ৰাইজে হৈ গ'লোঁ তো গাইজ এইটো আংকুলে আঁকিছে কেনেকুৱা হৈছে ক'ব এইটো পেইণ্টিং কৰিছে আংকুলে আৰু আছে বহুত পেইণ্টিং আপোনালোকক মই দেখাই আছোঁ বেক কেমেৰাৰে তো গাইজ এইখন ষ্ট্ৰ'কেইটা দি কেইটা বনাইছে ময়ো বনাম এনেকুৱা ভিডিঅ' দিম আপোনালোকক মই আনিছোঁ এইবিলাক কিনি তো আপোনালোকে চাব তো কেনেকুৱা লাগিছে ক'ব কমেণ্টত কেনেকুৱা লাগিছে আৰু এইটো বনাইছে ৱাল পেইণ্টিং কেনেকুৱা লাগিছে জনাব মোক তো এইটো ৱাল পেইণ্টিং আৰু এইটোতো আপোনালোকক দেখাই তো এইটোতো ছবিটো চাইছিলে আৰু কেনেকুৱা লাগিলে কওক এইটো মনালিছা পেইণ্টিং নিজৰ হাতেৰে কৰিছে এইটো ছবিটো আৰু মানে ফটো টাইপৰ কৰিকে থৈ দিছে আৰু এইটো ফুল বনাইছে এইখন তো গাইছ এইটো আংকুলে মাকক বনাইছে একদম ধুনীয়াকৈ মই সোধোতে ক'লে কি যে মই এইটো থাৰ্মোকোলেদি বনাইছোঁ এটা বগলীও বনাইছে ঘড়ীটোৰ ওপৰত থৈ দিছে কেনেকুৱা লাগিছে তো গাইছ এইটো চিডি কেছেট দি বনাইছে কেনেকুৱা লাগিছে একদম জিলিক মিলিক কৰি থাকে এইটো কেনেকুৱা লাগিছে ক'ব তো গাইছ এইটো পেপাৰেদি গাইছ এই ফুলটো বনাইছে আংকুলে এইটো ফুলটো বনাইছে এইটো পেপাৰেদি এইটো পেপাৰ তো গাইছ এইটো আংকুলে মকৰা বনাইছে ৰিয়েল টাইপৰ দেখাত হৈ গৈছে আৰু এইটো বনাইছে মাদাৰ টেৰেছাক নিজ হাতেৰে ড্ৰ কৰি একদম ফটো ফ্ৰেম কৰি থৈ দিছে এইকেইটা মকৰা বনাইছে দেখাত বোলে একদম ৰিয়েল টাইপৰ লাগে তো মানুহে বোলে আহিকে মাৰিব খোজে আৰু এইটো পাৰ চৰাই বনাইছে আৰু এইটো তেজপিয়া আছে ওচৰত কি ধুনীয়া এইটো তেজপিয়াটো বনাইছে একদম ৰিয়েল এইটো কক্ৰচ এইটো বাঘৰ মাথা তাৰ কাষতে আছে এটা সিংহৰো মাথা আছে চাওক আপোনালোকে এইটো সিংহৰ মাথা তাৰ ওচৰত আৰু এডাল আছে সাপডাল ৰিয়েল নহয় কিন্তু দেখাত ৰিয়েল টাইপৰে লাগে তো বোলে জিভা আছিলে কিন্তু জিভাডাল ভাঙি গ'ল একো নহয় এইখিনি ভাঙি যাবও পাৰে তো এইখিনি আৰু আছে বহুত কিবা কিবি এইডাল মুখখন এতিয়া ওলাই দিলে বাবু এনে চিকেন ললিপপ কিনি আনিলোঁ ষ্টিং আনিলোঁ আৰু অলপমান এইবিলাক আনিলোঁ তাৰপিছত এইবিলাক এতিয়া মই খাম তো হেল্ল' গাইজ আমি পাপা আৰু মই ফাইনেলি আহি পালোঁ ঘৰত
তো আপোনালোকে ভিডিঅ'টো চাব কেনেকুৱা পালে ক'ব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ অতি সোনকালে তো বাই বাই তো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো তো বাই বাই